এইবাৰ মেট্ৰিক দিয়া ষ্টুডেণ্টসকলে বা HSLC দিয়া ছাত্ৰ ছাত্ৰীসকলে যে ৰিজাল্টৰ পাছত কোনটো ষ্ট্ৰীম লৈ পঢ়িলে সিহঁতৰ কাৰণে বেটাৰ হ'ব বা ভাল হ'ব তাৰ কাৰণে এটা ভিডিঅ' বনাই আছোঁ, গতিকে তোমালোকে চাই লোৱা। এই ভিডিঅ'ৰ জৰিয়তে মই সকলো দাঙি ধৰিম ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ। গতিকে কোনটো পঢ়িলে বেছি ভাল হ'ব তোমালোকে কমেণ্ট বক্সত জনাবা। এতিয়া চোৱা যে HSLC এক্সামৰ পিছত কোন ষ্ট্ৰীম ল'বা। প্ৰথমে নিজৰ ইণ্টাৰেষ্ট চিন্তা কৰা যে কোনটো তুমি পাৰা। ইণ্টাৰেষ্টটো তোমাৰ ডক্টৰত নে ইঞ্জিনিয়াৰত নে কিবা বিজনেছ লাইনত নে কিবা টিচাৰ লাইনত, ঠিক আছে। গতিকে এইটো চিন্তা কৰাৰ বিষয়। HSLC পাছ কৰাৰ পিছত ষ্টুডেণ্টসকলে প্ৰথমে ভাবিব লাগে মোৰ কোন ছাবজেক্ট ভাল লাগে, মেথছ আৰু ছায়েন্স ভাল লাগে নেকি, বা বিজনেছ বা একাউণ্টছ ভাল লাগে নেকি, বা এইটো কি বুলি কৈছে হিষ্টৰী, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স ভাল লাগে নেকি। ইণ্টাৰেষ্ট অনুসাৰে ষ্ট্ৰীম বাচিলে আগলৈ সফল হ'ব পাৰি। এতিয়া চোৱা কোনো এজনে যদি অংক বা বিজ্ঞান নাজানেই সি কেনেকৈ ছায়েন্স পঢ়িব, নোৱাৰে। গতিকে যোনে অংক আৰু ছায়েন্স মানে বিজ্ঞান বেছি পাৰে সি আৰ্টছ কেনেকৈ পঢ়িব। গতিকে যাৰ যিটো ইণ্টাৰেষ্ট থাকে ন, গতিকে সেইমতে আমি যাব লাগে, তেনেহ'লে কি হয় আগলৈ সফল হ'ব পাৰিম। গতিকে চোৱা ছায়েন্স পঢ়ি আমি কি হ'ব পাৰি বা ছায়েন্সৰ মেইন ছাবজেক্টবোৰ কি হয়। গতিকে চোৱা ছায়েন্স ষ্ট্ৰীম, যিসকল ষ্টুডেণ্টৰ মেথছ আৰু ছায়েন্স ভাল লাগে তেওঁলোকে ছায়েন্স ষ্ট্ৰীমটো ল'ব পাৰে, ঠিক আছে। গতিকে ছায়েন্সৰ চোৱা মেইন ছাবজেক্টবোৰ কি হয়। ফিজিক্স, কেমিষ্ট্ৰি, মেথামেটিক্স, বায়'লজি, আছামিছ আৰু ইংলিছ। গতিকে এইকেইটা কি হয় মেইন ছাবজেক্ট। আছামিছ আৰু ইংলিছ থাকিবই, বা আছামিজৰ ঠাইত বহুতে কি ল'ব পাৰে ইংলিছ মিডিয়াম হ'লে অল্টাৰনেটিভ, ঠিক আছে, অল্টাৰনেটিভ ইংলিছ। এতিয়া চোৱা আমি গম পাইছোঁ যে ছায়েন্সৰ এইবোৰ ছাবজেক্ট যে ফিজিক্স, কেমিষ্ট্ৰি, মেথছ, বায়'লজি, আছামিছ আৰু ইংলিছ। এতিয়া চোৱা আমি ছায়েন্স পঢ়ি কি হ'ব পাৰিম, যে ফিউচাৰ কেৰিয়াৰ, ভৱিষ্যতে আমি কি কৰিব পাৰিম। গতিকে চোৱা ছায়েন্সত পঢ়ি কি হ'ব পাৰি। এক নম্বৰে কৈছে ডক্টৰ, ছায়েন্সত পঢ়ি আমি ডক্টৰ হ'ব পাৰি। চোৱা যেতিয়া ডক্টৰ কওঁ ন, তেতিয়া অনলি এটা ডক্টৰ নহয়, বহুত ডক্টৰ আছে। দাঁতৰ হওক, কাণৰ হওক, নাকৰ হওক, ছাল ডাক্তৰ হওক, MBBS বা বহুত ডাক্তৰ আছে। গতিকে তুমি হ'ব পাৰিবা। যদি তুমি বায়'লজি লৈ ছায়েন্স পঢ়া তেন্তে আগলৈ কি ডক্টৰ হ'ব পাৰা। এতিয়া ডক্টৰ কি কৰে, যে মানুহৰ ৰোগ চিকিৎসা কৰাৰ কাম ডক্টৰে কৰে। 2 নম্বৰ তুমি কি হ'ব পাৰিবা, ইঞ্জিনিয়াৰ হ'ব পাৰিবা। যদি মেথছ আৰু ফিজিক্স ভাল লাগে তেন্তে ইঞ্জিনিয়াৰ হ'ব পাৰা। আৰু ইঞ্জিনিয়াৰে কি কৰে, ব্ৰিজ, বিল্ডিং বা মেচিন আদি বনায়। 3 নম্বৰ তুমি কি হ'ব পাৰা, চাইণ্টিষ্ট। ছায়েন্সত ভাল পোৱা ষ্টুডেণ্টে কি হ'ব আগলৈ চাইণ্টিষ্ট হ'ব পাৰে। কিবা এটা বস্তুৰ বিষয়ে তুমি কি কৰিবা, ৰিচাৰ্চ কৰিবা। চাইণ্টিষ্টে নতুন নতুন বস্তুৰ ওপৰত ৰিচাৰ্চ কৰে। এতিয়া 4 নম্বৰটো চোৱা টিচাৰ। এতিয়া চোৱা টিচাৰটো হ'ব পাৰিবাই। কি টিচাৰ হ'ব পাৰিবা, যে BSc কৰিব পাৰিবা, মেথছৰ টিচাৰ হ'ব পাৰিবা, ফিজিক্সৰ টিচাৰ হ'ব পাৰিবা, বা কেমিষ্ট্ৰিৰ টিচাৰ হ'ব পাৰিবা, ঠিক আছে। গতিকে চোৱা ছায়েন্স পঢ়ি আগলৈ ছায়েন্স টিচাৰ হ'ব পাৰা, স্কুল বা কলেজত ষ্টুডেণ্টসকলক পঢ়াব পাৰা। 5 নম্বৰ আমি কি হ'ব পাৰি ছায়েন্স পঢ়ি, যে ফাৰ্মাচিষ্ট। এতিয়া চোৱা ফাৰ্মাচিষ্ট ক'বলৈ গ'লে কি হয়, দুটা অপশ্যন আছে তাত, এটা হৈছে ডি ফাৰ্ম, এটা হৈছে বি ফাৰ্ম। গতিকে চোৱা মেডিচিন বনোৱা আৰু মেডিচিন শ্বপত কাম কৰা মানুহক ফাৰ্মাচিষ্ট কৰা হয়। গতিকে কি কৈছে, এটা আছে বি ফাৰ্ম, সেইটো কৰিলে তুমি মেডিচিন বনাব পাৰিবা, আৰু ডি ফাৰ্ম কৰিলে তুমি ফাৰ্মাচী দিব পাৰিবা, লগত এটা তুমি লাইচেঞ্চ পাবা, আৰু সেই লাইচেঞ্চটো বাঢ়া দিলেও মাহে 10,000 বা 15,000 টকা পাই যাবা। গতিকে চোৱা 6 নম্বৰটো চোৱা কম্পিউটাৰ ইঞ্জিনিয়াৰ, যিটো আমি IT বুলি কওঁ, ইনফৰমেশ্যন টেকন'লজি। গতিকে চোৱা কম্পিউটাৰ ভাল পোৱা ষ্টুডেণ্টে কম্পিউটাৰ ইঞ্জিনিয়াৰ বা IT ফিল্ডত কাম কৰিব পাৰে। আজিকালি গম পোৱাই যে চব কি হয় কম্পিউটাৰৰ কামবোৰ হয়। গতিকে চোৱা 7 নম্বৰ চোৱা নাৰ্ছ। এতিয়া নাৰ্ছ ক'বলৈ গ'লে 3 প্ৰকাৰ, GNM, ANM আৰু BHC নাৰ্ছিং। গতিকে ষ্টেপ বাই ষ্টেপ নেক্সট ভিডিঅ'ত মই বুজাই দিম। এতিয়া বুজি লোৱা অনলি নাৰ্ছ। যে বায়'লজি লৈ পঢ়িলে নাৰ্ছ হ'ব পাৰা। নাৰ্ছে হস্পিটেলত কি কৰে, পেচেণ্টৰ যত্ন লয়, আৰু যিসকলে BHC নাৰ্ছিং কৰে সিহঁতে কি হয় অপাৰেশ্যন থিয়েটাৰত কাম কৰে। গতিকে চোৱা 8 নম্বৰ আমি কি হ'ব পাৰোঁ, লেব টেকনিচিয়ান, হস্পিটেল বা লেবৰেটৰীত টেষ্ট কৰাৰ কাম কৰে। গতিকে এইটো পঢ়িব পাৰা। 9 নম্বৰটো কি কৈছে, যে এক্স-ৰে টেকনিচিয়ান, ঠিক আছে, যিটো আমি XR বুলি কওঁ। এক্স-ৰে কি হয়, মেচিন চলায়। চাবা আমি যদি ডক্টৰৰ ঘৰত কিবা এটা বস্তু এক্সৰে কৰিব যাওঁ ন, হাত ভৰি, তেনেহ'লে এজন মানুহে চাবা এটা মেচিন চলায়। গতিকে সেইটো পঢ়িব লাগিব, ছায়েন্স পঢ়িব লাগিব সেইটো কৰিলে। 10 নম্বৰটো চোৱা আল্ট্ৰাচাউণ্ড টেকনিচিয়ান, যিটো আল্ট্ৰাচাউণ্ড কৰি পেচেণ্টৰ ভিতৰৰ প্ৰব্লেমবোৰ চোৱা হয়।
11 নম্বৰটো কি আছে ৰেডিঅ'লজি টেকনিচিয়ান এক্স-ৰে স্ক্ৰন আদি মেচিন চালায় এটি 12 নম্বৰটো কি আছে বা মেডিকেল লাইনত আমি কাম কৰিব পাৰোঁ 12 নম্বৰটো কি আছে ফিজিঅথেৰাপি যে মানুহৰ বডি পেইন বা কি ইনজুৰি ঠিক কৰে যেটো বডি মাসাজ বুলি কওঁ আমি সেইটো এটা ডক্টৰ আছে তাৰ নাম কি ফিজিঅথেৰাপি সেইটো তুমি পঢ়িব পাৰা 4 বছৰৰ কোৰ্স হয় 13 নম্বৰটো চোৱা কি আছে মেডিকেল ল্যাব সায়েন্টিস্ট গতিকে চোৱা হস্পিটালত কি হয় ল্যাবৰেটৰি থাকে গতিকে তাত কি কৰে ৰিসাৰ্চ কৰে ঠিক আছে 14 নম্বৰটো তুমি কি হ'ব পাৰা ডেন্টিস্ট দাঁতৰ ডক্টৰ বা ডিবিএস বুলিও কয় 15 নম্বৰ তুমি কি হ'ব পাৰা ভেটেনাৰি ডক্টৰ যেটো গৰু ডক্টৰ বুলি কওঁ আমি বা পশু পক্ষীৰ ডক্টৰ সেইটো কি বুলি কয় ভেটেনাৰি সায়েন্স পঢ়িলে তুমি এটো হ'ব পাৰা এটো চোৱা বিজনেছৰ কাম কি আমি বিজনেছ কৰিব পাৰো সায়েন্সত পঢ়ি গতিকে চোৱা 1 নম্বৰ ফাৰ্মাসী বা মেডিকেল শপ খুলি তুমি কি কৰিব পাৰা লাইসেন্স এটা লৈ ফাৰ্মাসী এটা খুলিব পাৰা সেইটো তোমাৰ নিজৰ এটা বিজনেছ 17 নম্বৰটো কি আছে চোৱা ডায়াগনস্টিক সেন্টাৰ খুলিব পাৰা যে এক্স-ৰে আল্ট্ৰাসাউন্ড টেষ্ট আদি তুমি এটা কি কৰিব পাৰা ল্যাব খুলিব পাৰা ঠিক আছে গতিকে 18 নম্বৰটো চোৱা হস্পিটাল ক্লিনিকত চাকৰি কৰিব পাৰা 19 নম্বৰটো কি আছে কম্পিউটাৰ সেন্টাৰ বা আইটি সাৰ্ভিস কম্পিউটাৰ এণ্ড ৰিপেয়াৰিং এণ্ড প্ৰিন্টিং অনলাইন সাৰ্ভিস সেন্টাৰ খুলিব পাৰা ধৰি লোৱা যদি আমি এটা কিবা জেৰেক্স মেচিন যেটো আমি কওঁ আমি যে প্ৰিন্ট কৰো জেৰেক্স কৰো এইবোৰ মেচিন যদি বেয়া হয় ন আমি সাধাৰণ মানুহৰ ওচৰত গৈ ঠিক কৰিব নোৱাৰো এতে সায়েন্স পঢ়িব লাগিব আৰু আইটি সাৰ্ভিস নাম থাকিব লাগিব গতিকে এই সকল সায়েন্স পঢ়িলে তুমি এটো খুলিব পাৰা আইটি সাৰ্ভিস সেন্টাৰ গতিকে 20 নম্বৰটো চোৱা ওয়াটাৰ পিউৰিফাইং এণ্ড ড্ৰিংকিং ওয়াটাৰ প্লান্ট বটল ওয়াটাৰ বা কি পিউৰিফাইড ওয়াটাৰ বিজনেছ কৰিব পাৰা এটো চোৱা সায়েন্সত পঢ়ি তুমি কি কৰিব পাৰা যেটো আমি পানী খাওঁ ন গতিকে পানীৰ যেটো তোমাৰ কোম্পানী থাকে গতিকে তুমি কোম্পানী এটা খুলিব পাৰিবা বা পানী তুমি বেচিব পাৰিবা এটোই আৰু বহুত কিবা কিবি আছে মই ইমান ডিটেইলছত কোৱা নাই যিমানখিনি কৈছো 20টা মান কৈছো গতিকে আৰু বহুত আছে এটো গম পাবা পঢ়িলে এটো চোৱা পাছত কি আছে চোৱা সায়েন্স পঢ়িলে যে মেডিকেল ইঞ্জিনিয়াৰ ল্যাবৰেটৰি ফাৰ্মাসী আৰু বিজনেছ সকলো ফিল্ডত আমি কি কৰিব পাৰো বহু সুযোগ থাকে এটা আমাৰ সায়েন্স ষ্ট্ৰীমটো গল এটা আমি লৈ আহো কমাৰ্চ যে কমাৰ্চত পঢ়ি কি হ'ব পাৰো বা কমাৰ্চৰ মেইন সাবজেক্টবোৰ কি হয় গতিকে লাষ্টত তোমালোকে জনাবা তিনটা ষ্ট্ৰীমৰ ভিতৰত কোনটো আটাইতকৈ ভাল হ'ব যিসকল ষ্টুডেন্টৰ বিজনেছ আৰু একাউন্টছ ভাল লাগে তেওঁলোকৰ কি লাগে তেওঁলোকে কমাৰ্চ ষ্ট্ৰীমটো ল'ব লাগে চোৱা কমাৰ্চৰ মেইন সাবজেক্টবোৰ কি হয় চোৱা 1 নম্বৰ কি এটো যে একাউন্টেন্সি 2 নম্বৰটো কি আছে বিজনেছ ষ্টাডিজ 3 নম্বৰ ম্যাথমেটিক্স 4 নম্বৰ কি আছে ইকোনমিক্স 5 নম্বৰ কি আছে আসামিজ 6 নম্বৰ কি আছে ইংলিশ ঠিক আছে গতিকে সব ফিউচাৰ কেৰিয়াৰ যে আমি ভৱিষ্যতত কি কৰিব পাৰো এটো পঢ়ি একচুয়ালি সো আমি যিকোনো লিখা পঢ়া ভৱিষ্যতত আমি চিন্তা কৰিব লাগিব যে আমি কিবা কৰিব পাৰিম না নাই বা মই এটো ষ্ট্ৰীম পাৰিম না নাই গতিকে চিন্তা অলপ কৰি পাছতে ষ্ট্ৰীমটো ল'ব লাগে এটো সো কমাৰ্চ পঢ়ি কি হ'ব পাৰি 1 নম্বৰ চাৰ্টেড একাউন্টস বা কোম্পানীৰ বা বিজনেছৰ যে হিসাব চাই 2 নম্বৰ আমি কি হ'ব পাৰো যে একাউন্টেন্ট বা কি অফিস কোম্পানীত বা শপত ইনকাম আৰু এক্সপেৰিয়েন্স হিসাব ৰাখে 2-3 নম্বৰ কি আছে বেংকাৰ যে বেংকত চাকৰি কৰি যে কি মানি ট্ৰানজাকচন চাই 4 নম্বৰটো কি যে বিজনেসম্যান নিজৰ বিজনেস আৰম্ভ কৰিব পাৰে নিজে কিবা এটা বিজনেস কৰিব পাৰিব আৰু 5 নম্বৰ কি আছে কোম্পানী সেক্ৰেটাৰী বা কোম্পানীৰ বা লিগেল আৰু ডকুমেন্টৰ কাম চাই 6 নম্বৰটো কি আছে 6 নম্বৰটো কি আছে যে ফাইনান্স ম্যানেজাৰ কোম্পানীৰ ফাইনান্স প্ল্যান আৰু কি হয় মানি ম্যানেজমেন্ট কৰে সো কিছুমান আমি যে গাড়ী কিনো হেতো কি হয় ফাইনান্স দিউ না নাই আমি বা ফাইনান্সত কিবা এটা গাড়ী লও কি লও গতিকে হিবিলাক কোনে কৰে কমাৰ্চত পঢ়িলে বেছি ভাল 7 নম্বৰটো চোৱা কি আছে যে ট্যাক্স কনসালটেন্ট মানুহ বা কোম্পানীৰ যে ট্যাক্স বা ক্যালকুলেশন আৰু ফাইল কৰে 8 নম্বৰটো চোৱা যে অডিটৰ কোম্পানীৰ হিসাব ঠিক আছে না নাই চেক কৰে 9 নম্বৰ আমি কি হ'ব পাৰি যে মাৰ্কিং ম্যানেজাৰ
প্ৰডাক্ট বিক্ৰী আৰু কি হয় যে প্ৰমোশ্যনৰ কাম কৰে 10 নম্বৰটো কি আছে ষ্টক মেকাৰ বা ট্ৰেণ্ডাৰ বা শ্বেয়াৰ মাৰ্কেট তোমালোকে গম পোৱা আজিকালি এটা কি হয় অনলাইনৰ কাম হয় গতিকে অনলাইনত আমি কি কৰিব পাৰোঁ বিজনেছ কৰিব পাৰোঁ শ্বেয়াৰ মাৰ্কেট আছে গতিকে এইকেইটাত কি কৰিব পাৰোঁ ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং কৰে এতিয়া চোৱা এডভাৰটাইজটো চোৱা যে বিজনেছ আৰু ফাইনেন্স ফিল্ডত ভাল ফিউচাৰ থাকে কাৰ থাকে কমাৰ্চত থাকে এতিয়া চোৱা আমি আৰ্টছত গুচি আহোঁ আৰ্টছৰ মেইন ছাবজেক্টবোৰ কি হয় কেনেকৈ পঢ়িব লাগিব পঢ়ি পেলাই আমি কি হ'ব পাৰিম ডিটেইলছত চাই লোৱা আৰ্টছ ষ্ট্ৰীম যিসকল ষ্টুডেণ্টৰ ছ'চিয়েল ছাবজেক্ট ভাল লাগে তেওঁলোকে আৰ্টছ ল'ব পাৰে এতিয়া চোৱা মেইন ছাবজেক্টবোৰ কি হয় আৰ্টছৰ হিষ্টৰী জিঅ'গ্ৰাফী পলিটিকেল চায়েন্স এডুকেশ্যন ছ'চিয়'লজি আছামিজ আৰু ইংলিছ যিকোনো তুমি ছটা ল'লেই হ'ব এতিয়া চোৱা ফিউচাৰটো কি দ্য ফিউচাৰ কেৰিয়াৰ কি হ'ব পাৰিম আৰ্টছ পঢ়ি কি হ'ব পাৰি 1 নম্বৰ চোৱা টিচাৰ যে স্কুল বা কলেজৰ যিকোনো ছাবজেক্টত হিষ্টৰী জিঅ'গ্ৰাফী ছাবজেক্টত তুমি কি হ'ব পাৰিবা টিচাৰ হ'ব পাৰা 2 নম্বৰটো কি আছে লয়াৰ ল পঢ়ি আদালতৰ মানুহৰ কি কেছ ল'ব পাৰা যিটো আমি উকিল বুলি কওঁ 3 নম্বৰ কি আছে জাৰ্নালিষ্ট নিউজ পেপাৰ টিভি বা মিডিয়াত নিউজ ৰিপৰ্ট কৰিব পাৰা সাংবাদিক হ'ব পাৰা ঠিক আছে গতিকে চোৱা 4 নম্বৰ পুলিচ অফিচাৰ যে পুলিচ ডিপাৰ্টমেণ্টত চাকৰি কৰিব পাৰা 5 নম্বৰ চোৱা চিভিল ছাৰ্ভিচ অফিচাৰ IAS বা SES IPS আদি অফিচাৰ হ'ব পাৰা 6 নম্বৰটো কি আছে দ্য প্ৰফেচাৰ যে ইউনিভাৰ্চিটিত ষ্টুডেণ্টক পঢ়ুৱাব পাৰা প্ৰফেচাৰ হ'ব পাৰা তুমি 7 নম্বৰটো কি আছে ছ'চিয়েল ৱৰ্কাৰ সমাজৰ মানুহৰ সহায় কৰা কাম কৰিব পাৰা 8 নম্বৰ কি আছে দ্য ৰাইটাৰ বা অথৰ বুক বা কি আৰ্টিকল তুমি আদি কি কৰিব পাৰা লিখিব পাৰা কিবা এটা বুক লিখিব পাৰা ৰাইটাৰ হ'বা 9 নম্বৰ কি আছে দ্য পলিটিকেন ৰাজনীতিত যাব পাৰা আৰ্টছত পঢ়ি 10 নম্বৰটো কি আছে যে টুৰিজম অফিচাৰ হ'ব পাৰা পাছত চোৱা এডভাৰটাইজটো চোৱা যে আৰ্টছ পঢ়ি আমি কি কৰিব পাৰি 1 নম্বৰ চোৱা গভৰ্ণমেণ্ট জব প্ৰিপাৰেশ্যন কৰিব পাৰি মানে চৰকাৰী কিবা এটা ল'ব পাৰিবা চাকৰি 2 নম্বৰটো কি আছে চোৱা টিচিং লাইনত যাব পাৰা তুমি কিবা এটা শিক্ষক হ'ব পাৰা টিচিং লাইনত যাব পাৰা 3 নম্বৰটো কি আছে যে মিডিয়া লাইনত কাম কৰিব পাৰা মিডিয়া গতিকে চোৱা আজিকালি মানুহে চব মোবাইল চায় গতিকে মিডিয়াৰ লগত জড়িত হ'ব লাগে গতিকে আৰ্টছ পঢ়িলে বেছি ভাল পাছত চোৱা কি 4 নম্বৰটো কি আছে 4 নম্বৰটো আছে যে NGO বা ছ'চিয়েল অৰ্গেনাইজেশ্যনত কাম কৰিব পাৰা এতিয়া চোৱা শেষ কথাটো হৈছে আমাৰ যে HSLCৰ পাছত ছায়েন্স কমাৰ্চ বা আৰ্টছ যিকোনো ষ্ট্ৰীম ল'ব পাৰি এতিয়া তোমালোকে গম পাইছাই মই কৈছোঁই যে কোনটোত আমি কি হ'ব পাৰিম যে তুমি ভৱিষ্যতত কি হ'ব বিচাৰা সেইটোৰ মতে তুমি লোৱা আৰু তুমি পাৰিবানে নাই মেথছ ছায়েন্স বা হিষ্টৰী তুমি যিটো পাৰিবা সেইটো লোৱা ঠিক আছে গতিকে চোৱা কিন্তু নিজৰ ইণ্টাৰেষ্ট আৰু গ'ল অনুসাৰে বাছি লোৱাটোৱেই সৰ্বশ্ৰেষ্ঠ তুমি যিটো ইণ্টাৰেষ্ট আছে যিটো ছাবজেক্টৰ প্ৰতি তুমি সেইটো লোৱা এতিয়া চোৱা এতিয়া কোনটো ষ্ট্ৰীম তুমি ভাল বুলি ভাবা কমেণ্টত জনোৱা এতিয়া চোৱা মেট্ৰিকৰ পাছত এই তিনিটাই ল'ব লাগিব ছায়েন্স কমাৰ্চ আৰ্টছ গতিকে তিনিটাৰ পৰা কোনটো ভাল লাগিছে মই ডিটেইলছত জনাই দিছোঁ তোমালোকক ছাবজেক্টবোৰো কৈ দিছোঁ লগতে পঢ়ি পেলাই আমি ভৱিষ্যতত কি হ'ব পাৰোঁ সেইকেইটাও জনাই দিছোঁ গতিকে তোমালোকে কমেণ্টত জনোৱা যে কোনটো ষ্ট্ৰীম বেছি ভাল হ'ব ঠিক আছে গতিকে ধন্যবাদ থাকিল সকলোকে পায়লা ইউটিউব চেনেলটিলৈ গতিকে তোমালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আমি ক্লাছ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ সকলো ছাবজেক্ট ধৰি লোৱা বা ষ্ট্ৰীম তিনিটা ন ছায়েন্স আৰ্টছ কমাৰ্চ গতিকে সকলোৰে ভিডিঅ' আমি দি থাকিম তোমালোকে পাই থাকিবা ঠিক আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা